Hello and welcome to my YouTube channel guys, TTP Vlogs. মই আছো বৰ্তমান দিল্লীত আৰু মোৰ ফ্ৰেণ্ডৰ ৰুমত আৰু মোৰ লগত আছে মিস্টাৰ পৰাগ আৰু আমাৰ শৰ্ট ফিল্ম কোনো কাম কৰা হোৱা নাই সো তাৰ বাবে মই দুখিত সৰি সো ইয়াৰ পৰা গৈ কৰিম বুলি ভাবিছো আৰু কিছুমান প্ৰবলেমৰ কাৰণে কৰিব পৰা নাছিলো এতিয়া মই দিল্লীত আছো সো আপোনালোকক মই দিল্লীৰ কিছুমান ঠাই দেখাবলৈ চেষ্টা কৰিম সো এতিয়া আজি আমি যাবলৈ ক'ত যাম আজি আমি ইণ্ডিয়া গেট যাম ফাৰ্ষ্ট সো আজি আমি ফাৰ্ষ্ট ইণ্ডিয়া গেট যাম তাৰপিছত আৰু কিবা কিবি যাম ঠাইত যাম তাৰপিছত আকৌ আমি বেলেগ ঠাইত যাম সো আপোনালোকে চাই থাকক ব্লগটো আপোনালোকক দেখাই আছো দিল্লীৰ ইণ্ডিয়া গেট আৰু এইটোৱে নহয় আৰু নেক্সট দুদিনমান পিছত আকৌ বেলেগ এটা ব্লগ দিবলৈ চেষ্টা কৰিম সো কিপ ৱাচিং এতিয়া আমি আমাৰ ইণ্ডিয়া গেটলৈকে যাম মোৰ এইটো মই বৰ্তমান মোৰ ফ্ৰেণ্ডৰ ৰুমত আছো আৰু ফ্ৰেণ্ডজনে বৰ্তমানে সি গা ধুব গৈছে চাগে বাথৰুমত আছে So guys, আমি এতিয়া আছো দিল্লী গুড়গাঁও মানে দিল্লী গুড়গাঁও নাই এখিনি হৰিয়ানা আৰু দিল্লী বৰ্ডাৰৰ ভিতৰত পৰে সো ইয়াৰ পৰা আমি বাইক লৈ যাম মোৰ ফ্ৰেণ্ডজনৰ বাইকখন আছে বাইকখনে লৈ যাম আৰু ক'ত আৰু মেট্ৰত ঘূৰি থাকিম ইয়াত সো প্ৰব্লেমো হয় ভালকে চিনি নাপাওঁ সো এতিয়া আমি বাইক লৈ যাম ইয়াৰ ওলোৱা হোৱাই নাই তেতিয়াৰ পৰা ৰখিয়ে আছো আইজা আমাৰ ফ্ৰেণ্ড মিষ্টাৰ সুৰজ This is Mr. Surazi. So guys, India Gate বন্ধ হৈ আছে এতিয়া আমি ঘূৰি যাব নোৱাৰিলো so sad আমি এতিয়া আমাৰ নেক্সট প্লেনিং কৰো ক'ত যাওঁ এতিয়া কৰি so let's go guys আমি এতিয়া ইণ্ডিয়া গেটটো বন্ধ হৈছিলে so এতিয়া আমি হজি খাজলৈকে যাম মানে পাৰ্ক এখন so আমি এতিয়া হজি খাজলৈকে যাওঁ চাওঁ সেইখন বন্ধ হ'ব পাৰে so আমি ইনফৰমেশ্যন একো নাই so এতিয়া আমি গৈ আছো guys আমি এতিয়া আহিছো হজ খাজ ভিলেজ বুলি কয় এখন so আমি এতিয়া ভিতৰত যাম ইয়াত ফৰ্ট এটা আছে so সেইটো আপোনালোক দেখাও এতিয়া আমি ভিতৰত যাম লাহে লাহে চাই থাকক so আমি এতিয়া হজ খাজ ভিলেজত গৈ আছো আৰু হজ খাজ ভিলেজখনৰ ভিতৰতে আছে হজ খাজ ফৰ্ট মানে ৰজাই বনোৱা দুৰ্গ এটা সো আমি তালৈকে খোজকাঢ়ি যাব লাগিব আৰু গৈ থাকোঁতে আপুনি ৰাস্তাতে মাৰ্কেট প্লেচ এটা পাবই আৰু ইয়াত বহু কেইখন বাৰ ডিস্কো কেফে গোটেই আছে আৰু ৰাতি ইয়াত মানে খুব ভাল লাগে আৰু ইয়াৰ পৰিৱেশ ये है हॉस टिकट उधर ना
So guys, হজ খাজৰ ভিতৰত আমি টিকেট ল'ব লাগিব এতিয়া আমি টিকেটটো লৈ পেলাই ভিতৰত যাম। পিছফালে আছে আমাৰ এইটো হজ খাজ ফৰ্ট। হজ খাছৰ এই দুৰ্গটো 1284 চনত আলাউদ্দিন খিলজীয়ে বনাইছিলে আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াত থকা ঘৰটো দেখিবলৈ খুবেই ভাল। হজ খাজৰ পৰা ওলাই আমি এতিয়া হজ খাজত থকা মানে ইয়াৰ ওচৰতে আছে, মানে একেবাৰে ওচৰত আপোনাৰ এই মাৰ্কেট প্লেচটো পাৰ হৈ পাব হজ খাজ ডিয়াৰ পাৰ্ক। আৰু ইয়াৰ ভিতৰত হৰিণা আছে, ময়ূৰ চৰাই আছে আৰু ইয়াৰ গছ গছনি বহুত আছে। চ' ভাবিলোঁ তাত অলপ ভিতৰত গৈ আমি ৰেষ্ট ল'ম প্ৰাকৃতিক পৰিৱেশৰ মাজত। গাইজ মোৰ পিছফালে আছে এইখন বেৰৰ পিছফালে আছে হৰিণাবোৰ। গাইজ আপোনালোকে আহিলে ইয়াত ডিয়াৰ পাৰ্কত আহিব পাৰে আৰু ইয়াত এন্ট্ৰি ফিজ নাই, চ' ফ্ৰী আৰু ইয়াত আহিলে হ'ল। চ' এতিয়া ভাগৰো লাগিছে অলপ, আমি এতিয়া ৰেষ্ট ল'ম।
গাইজ আমি এতিয়া ইয়াতে ময়ূৰ দেখিছোঁ ময়ূৰ দেখাই আছোঁ ৰ'ব গাইজ আমি এতিয়া ডিয়াৰ পাৰ্কৰ ভিতৰতে থকা লেকটোৰ ওচৰলৈকে যাম মানে আমাৰ দেশলী পুখুৰী টাইপৰ চ' তাত গৈ অলপ ফুৰি গাইজ আমি পাৰ্কখনৰ ভিতৰতে থকা এই লেকটোত আছোঁ এতিয়া তো লেকটোৰ পৰিৱেশটো ইয়াৰ ওচৰৰ পৰিৱেশটো বহুত ভাল মানে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গাইজ আমি এতিয়া লোটাছ টেম্পল গৈ আছোঁ লোটাছ টেম্পল চ' হিয়াৰ উই গো গাইজ মোৰ ফ্ৰেণ্ড এজনে ক'লে মানে লোটাছ টেম্পল বন্ধ হৈ আছে চ' কৰোণাৰ কাৰণে চ' আমাৰ যোৱা নহ'ব ভাবিলোঁ কিবা এটা খাই পেলাই আমি ৰুমলৈকে গুচি যাম আৰু কেনেকুৱা অনুভৱ খাবলৈ গৰম আছে গৰম চবফালে গৰম ওপৰৰ পৰা গৰম ইয়াতো গৰম গাইজ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব চ' আজিলৈকে থেংক ইউ ছ' মাছ